সন্ধিয়াটো বৰিং লগত আজি একো প্লেন নোহোৱাকৈ লগৰকেইটাৰ লগত ওলালোঁ কোৰ্টফিল্ডত হৈ থকা বাণিজ্য মেলালৈ বুলি। আহি সোমাই গেটখন ইমান লাইটিং ইমান ধুনীয়াকৈ সজাই ৰাখিছিল। চ' আমি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত সোমাই দেখিলোঁ ইমান মানুহ আৰু ওপৰৰ লাইটিংবোৰ যে বৰ ভাল লাগিছিল চাই। আহি দেখিলোঁ ইমান মানুহ, চাৰিওফালে কেৱল মানুহ আৰু লাইটিংবোৰ দেখি এনেকুৱা লাগিছিল যে দুৰ্গা পূজা আজিয়েই হৈছে। মনটো কিবা এটা ভাল লাগি গ'ল লাইটিংবোৰ দেখি। আহি আছোঁ ৰাহুল আকৌ ওপৰলৈ চাই খোজ কাঢ়িছে। মই আকৌ তাক মাতি ক'লোঁ তললৈ চাই খোজ কাঢ়িব পাৰি। গোটেই চকৰিবোৰ ইমান ধুনীয়াকৈ ঘূৰি আছে, কিন্তু আমাৰ যে পইচা নাই আমি কি কৰিম, ভিতৰত সোমাব নোৱাৰিলোঁ। চব বাহিৰৰ পৰাই চবকে দেখাই আছোঁ আৰু। মানুহৰ ভিৰৰ পৰা আগবাঢ়িব নোৱাৰি কাষৰ পৰাই সকলোবোৰ তুলিবলৈ চেষ্টা কৰিলোঁ। ইমান মানুহৰ এই তলত পৰিবলৈ হ'লেতো হ'ল আৰু। মানুহৰ পৰা যে যাবই নোৱাৰি।